অঘৰী একলব্য এইখিনিত পিনা পিন্ধি আছে এইটো ইমান মম লগা চাউনি মাৰিছে দ্ৰোণাচাৰ্যক অভাৰটেক কৰক দেখুৱাই আছো ভাওনা এইডাল কি চাউনি মাৰিছে মমতো মাৰিছে নে খঙতো মাৰিছে ভাওনা হ'ব আজি দ্ৰোণাচাৰ্য একলব্যৰ ভাওনা হ'ব আজি একলব্যৰ 11 নম্বৰ আঙুলি দান কি কৈছে হ'ল ভাওনা ঘোষণাই হৈ গ'ল তোক কৈছো তোক তুহু গুৰু কছাৰীয়া বিহু অনুষ্ঠান কৰহ চাও আমি আপোনাক অটো বিচাৰিছো তটো বিচাৰিছো মা কৈছে কটোৱে বিচাৰি নাপাইছো তুহু সম্পাদকক সভাপতিক হাতৰ মুঠিত লৈয়া তুহু কিমান টকা ঘটলত ঘটচত নহয় কিমান ঘটিলি 2000 টকা দুখন পাইছো কেছ পটিয়া 4খন মান পাইছো তাৰ 500 টকা কাটিছে হামু তুহাৰ গুৰু দ্ৰোণাচাৰ্য তুহু আমাৰ শিষ্য একলব্য হামাক তুহু দক্ষিণা দিয় যি লাগিছে সব লৈ যায় যি আছে সব লৈ যা হামাক তুহাৰ 11 নম্বৰ আঙুলি চাহিয়ে গৈ আছো বল কি হল কথা শুনি আছিলা লোকৰ কথা শুনি ভাল লাগে মজা আছে না লোকৰ কথা শুনাত মজা এটা আছে বাৰু নিজৰ বুলি সোঁফালৰ কাণেৰে গুলি সোমাই পাওঁফালৰ কাণেৰে যেতিয়া ওলাই যাব মজা লাগিব তেতিয়া হয় হয় নহয় নেক্সট টাইম যদি আকৌ দেখা পাও নেদেখে মোৰ কথা শিলৰ ৰেখা আপুনি মৰি যাব বুজা নাই কিন্তু মোক নেদেখে কি মই কি মৰিম হে নহয় মই কথাটো ৰাখিহে কৈছো যদি আপোনাক জমেও লৈ যায় বুজি পাইছে তেতিয়াও কিন্তু মোক নেদেখে জমে মোক কিয় নিব মানে আপুনি যদি কেতিয়াবা উগ্ৰপতি গুলিতে নিহত হয় তেতিয়াও কিন্তু মোক নেদেখে ওলা ইয়াৰ পৰা ওলা কেনেকুৱা অমংগলীয়া কথাবোৰ কয় ভাই তৰা মোক এডাল ধূপ আনি দিয়া এডাল ধূপ খালি মেডামক ধূপ কিয় লাগে আকৌ চাহ বাইলো তাক ভাত দিছো দোকান খুলি দিছো কাপোৰ দিছো এইটো উৰুকাত দিয়া মালটো কিন্তু সি মোক কি দিলে বস্তু দি হেকাচন পাইব নাপায়ো আপুনি মোক দিছে ভৰি ভৰি কোৱা আপুনি মোক দিছে কিন্তু 4 বছৰ নিজে পিৰিছে তাৰপিছতহে মোক দিছো যে মই বেলেগক নিদিওঁ মোৰ মুখে মুখে কথা কৈছো কেইটা আজি মোহনে কেকে মুখে কথা কৈ দিলে বুলি কৈছো আপোনাৰ প্ৰব্লেমটো ক'ত আছে মই তাকে চাবলৈ জীয়াই আছো সি মোক সুধিছে আজি মোৰ প্ৰব্লেমটো ক'ত অকমান আপুনি ঠাণ্ডা হৈ দিয়ক তই আজি মোক ঠাণ্ডা হবলৈ ক'ব লগা হৈছে বাইলুং তই মোক নোকোৱাকে চৌখন কিয় কৰিলিগে মই গৈছো কিবা এটা বিন্ধি আছে সেইকাৰণে বাৰে বাৰে উঠি আছো মই গৈছো মোৰ টেমলেন আছে মোক মাতিছে মই গৈছো টি চাৰ্ট দে মোৰ চেন দে মোৰ বিহুছে পইচাটো গোটেই সোপা আজি সূতা মূলা আদায় কৰি দিম লাগিলে জমা ৰাখিম দ্বিতীয় দিন মই খুজিম চব দি আছো সি মোক গ'ল নাহিলে প্ৰভু মই DSP লতা গাভৰু জীৱন বুট থকা পুলিচ অফিচাৰ মই কনকলতাৰ মূলা গাভৰু তেজ আছে মোৰ গাত বুকুত মোৰ বহুত সাহস আছে কিন্তু মই মৰিবলৈ ভয় কৰো জন্ম হবলৈ ভয় নকৰিছে মোৰ বোলে আকৌ ভয় কৰিছে ৰাকেশ নামৰ খেদালে তন্ত্ৰ মন্ত্ৰ জানে 3 বাৰ মান মোৰ মৰা নামে ললে
বচাবা প্ৰভু জানাইতো মোৰ এটা ল'ৰা আছে এনে বয়স কিমান হৈছে মোৰ নে ল'ৰাটোৰ প্ৰভু আপোনাৰ ল'ৰাটো মোক আপুনি বুলি ক'ব নালাগে প্ৰভু প্ৰভুৱে নকৈছে মই মোহন আছো মোহন ইত্যাদি ননসেন্স তাৰ মানে কমিটিখনে মোহনক ইনভাইট কৰিলে আৰু অনুষ্ঠানটোলৈ আপোনাক ইনভাইট নকৰিলে আমাৰ শিল্পীগৰাকীয়ে সমিতিক মোৰ ওচৰলৈ আহিবলৈ নিদিলে নেলাগে মানে আপোনাক নেলাগে লাগে শিল্পী আহিবলৈ নিদিলে নহয় কেনেকে হ'ব কমিটিখনক আপোনাক লগা হ'লে কমিটিখনে নিজে আহি আপোনাৰ লগত কথা পাতিলে হয় তাৰমানে আপোনাক নেলাগে তই যাচোন যা তই যাচোন যা কিয় যাম এতিয়া প্ৰশ্নটো চাব দেই এই বছৰটোত কেকে মোহনে একেলগে অনুষ্ঠান কৰিছে কিন্তু আজি মোহনক কমিটিখনে ইনভাইট কৰিলে আৰু কমিটিখনে আপোনাৰ ওচৰলৈ আহিব খুজিছিল যদিও মোহনে আহিব নিদিলে ইয়াৰ অৰ্থ এইটোৱে যে কমিটিখনক কেকে নহ'লেও হয় মোহনৰ প্ৰয়োজন আছে এতিয়া আমি বিচাৰৰ ফলাফল মতে কথাটো এনেকুৱা হয় যে এই বছৰত মোহনে সৰ্বশ্ৰেষ্ঠ বেঙেনাডাল আপোনাক দিলে এটা বিচাৰৰ ৰায় মতে কোৰ্ট ইমানতে স্থগিত ৰাখিলো কোৰ্টক খুটা লৰাই দিছে এই কেকেটা আপুনি কথাবোৰ ইনে বহলাই